নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। গণতান্ত্ৰিক আন্দোলনত অংগনবাড়ী কৰ্মী সহায়িকাক আৰক্ষী বিষয়াৰ দ্বাৰা ঘৰে ঘৰে গৈ ভাবুকি প্ৰদান কৰা অসম চৰকাৰক ধিক্কাৰ। বিজেপি চৰকাৰে ৰাজ্যত গণতান্ত্ৰিক পৰিৱেশ ধ্বংস কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বানত যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা সঞ্চালকৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱক কাৰ্যকৰী কৰাৰ দাবীত ধাৰাবাহিকভাৱে চলি থকা গণতান্ত্ৰিক আন্দোলন আজি ১৭ দিন অতিক্ৰম কৰিলে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই মাননি বৃদ্ধিৰ কৰাৰ ক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্ব নিদিয়াত কৰ্মী সহায়িকাই উপায়হীন হৈ ১১ মাৰ্চত ৰাজপথত উত্তাল কৰাত সঞ্চালক মহোদয়ে প্ৰতিশ্ৰুতি দিয়ে যে ১৩ বা ১৪ মাৰ্চত বিভাগীয় মন্ত্ৰীৰ লগত আলোচনাত মিলিত কৰাব। কিন্তু পৰিতাপৰ কথা যে অসম আন্দোলনেই নাইকিয়া হোৱা বুলি দম্ভালি মৰা মাননীয় মুখ্যমন্ত্ৰী জনাই এবাৰ খবৰ ল'ব লাগে বুলি আহৰি নাপালে, বৰং বিভিন্ন জিলাৰ পৰা আন্দোলনত যোগ দিবলৈ অহা কৰ্মী সহায়িকাক মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী বিভাগৰ দ্বাৰাই বাধা প্ৰদান কৰিছে। আজি চিৰাং বঙাইগাঁৱৰ পৰা আহিবলগীয়া এখন বাছৰ পৰা কৰ্মী সহায়িকাক নমাই আন্দোলনত আহিবলৈ বাধা প্ৰদান কৰিছে।